নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত আপোনালোকক বিভিন্ন ধৰণৰ পৰীক্ষাত আহি থকা আৰু অহাৰ সম্ভাৱনা থকা জেনেৰেল নলেজৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ দেখুৱাবলৈ চেষ্টা কৰিম আশা কৰিছো এই ভিডিঅ'টোৰ পৰা আপোনালোকে অলপ হলেও উপকৃত হ'ব তেন্তে আহকচোন আজিৰ প্ৰশ্ন উত্তৰ কেইটা আমি চাই লওঁ প্ৰথমতে চাব পনিয়া সোণৰ দেশ বুলি কাক কোৱা হয় ইয়াত আপোনালোকৰ বাবে চাৰিটা অপচন আছে ইয়াত শুদ্ধ উত্তৰ হ'ব অপচন ক অসম নেক্সট চাব উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল ইয়াত তিনিটা অপচন আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ক অৰ্থাৎ গদাধৰ সিংহৰ দিনত উমানন্দ মন্দিৰ নিৰ্মাণ কৰা হৈছিল নেক্সট চাব গুৱাহাটীৰ শুক্ৰেশ্বৰ দেৱালয় কাৰ দিনত সজা হৈছিল ইয়াতো আপোনালোকৰ বাবে তিনিটা অপচন আছে ইয়াত শুদ্ধ উত্তৰ হ'ব অপচন ক অৰ্থাৎ প্ৰমত্ত সিংহৰ দিনত গুৱাহাটীৰ শুক্ৰেশ্বৰ দেৱালয় সজা হৈছিল নেক্সট চাব আহোমসকল কোন জনগোষ্ঠীৰ লোক ইয়াৰ উত্তৰ হ'ব টাই জনগোষ্ঠীৰ লোক নেক্সট চাব অসমৰ ৰাজ্যিক পশু কি ইয়াৰ উত্তৰ হ'ব এশিঙীয়া গড় নেক্সট চাব অসমৰ ৰাজ্যিক পক্ষী কি ইয়াৰ উত্তৰ হ'ব দেও হাঁহ নেক্সট চাব নামঘোষা কোনে লিখিছিল ইয়াৰ উত্তৰ হ'ব মাধৱ দেৱ নেক্সট আপোনালোকে চাব কীৰ্তন আৰু গুণমালা কোনে লিখিছিল ইয়াৰ উত্তৰ হ'ব শংকৰদেৱ নেক্সট চাব পঞ্চৰত্নৰ পৰা গুৱাহাটী যোৰহাট ডিব্ৰুগড়ৰ মাজেৰে ছয়খোৱা ঘাটলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল ইয়াৰ উত্তৰ হ'ব নেশ্যনেল হাইৱে 37 নেক্সট চাব মাকুমৰ পৰা ডিগবৈ মাৰ্ঘেৰিটা লিডু হৈ লেখাপানীক সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল ইয়াৰ উত্তৰ হ'ব নেশ্যনেল হাইৱে 38 নেক্সট চাব ৰঙা গ্ৰহ বুলি কাক জনা যায় ইয়াৰ উত্তৰ হ'ব মংগল গ্ৰহ নেক্সট চাব নীলা গ্ৰহ বুলি কাক জনা যায় ইয়াৰ উত্তৰ হ'ব পৃথিৱী নেক্সট এই 13 নম্বৰ প্ৰশ্নটো চাব টাইটান তলত উল্লেখ কৰা গ্ৰহ কেইটাৰ কোনটোৰ উপগ্ৰহ ইয়াত চাৰিটা অপচন আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি শনি নেক্সট চাব ক্ৰিকেটত দা ৱাল বুলি কোনজন খেলুৱৈক জনা যায় ইয়াত আপোনালোকৰ বাবে চাৰিটা অপচন আছে ইয়াত শুদ্ধ উত্তৰ হ'ব অপচন ক ৰাহুল দ্ৰাবিড় নেক্সট চাব চাইনা নেহৱাল জড়িত হৈ থকা খেলবিধ হৈছে ইয়াৰ উত্তৰ হ'ব বেডমিণ্টন নেক্সট চাব জালিয়ানা ৱালাবাগ ক'ত অৱস্থিত ইয়াৰ উত্তৰ হ'ব পাঞ্জাৱত নেক্সট চাব অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন ইয়াৰ উত্তৰ হ'ব চুকাফা ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কি ইয়াৰ উত্তৰ হ'ব বাঘ নেক্সট চাব ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি ইয়াত আপোনালোকৰ বাবে চাৰিটা অপচন আছে ইয়াত শুদ্ধ উত্তৰ হ'ব অপচন খ পদুম নেক্সট চাব ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই কি ইয়াৰ উত্তৰ হ'ব ময়ূৰ নেক্সট ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি ইয়াৰ উত্তৰ হ'ব আম নেক্সট চাব বিশ্বৰ আটাইতকৈ পুৰণি খেলবিধৰ নাম কি ইয়াৰ উত্তৰ হ'ব আৰ্চাৰী নেক্সট চাব শৰাইঘাটৰ ৰণ কিমান চনত হৈছিল ইয়াত আপোনালোকৰ বাবে চাৰিটা অপচন আছে ইয়াত শুদ্ধ উত্তৰ হ'ব অপচন খ অৰ্থাৎ 1671ত নেক্সট চাব সৰ্বপ্ৰথমে অসম আক্ৰমণ কৰা মুছলমান ৰজাজনৰ নাম কি আছিল ইয়াৰ উত্তৰ হ'ব মোহাম্মদ বিন বখতিয়াৰ খিলজী আজিৰ শেষৰটো প্ৰশ্ন আপোনালোকে চাব জালিয়ানা ৱালাবাগ কাণ্ডত গুলী মাৰিবলৈ আদেশ কোনে দিছিল ইয়াৰ উত্তৰ হ'ব জেনেৰেল ডায়াৰে বন্ধু বান্ধৱীসকল আশা কৰিছো আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকে অলপ হলেও উপকৃত হৈছে যদি এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ আপোনালোকে নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছো ধন্যবাদ